এয়া চাওক যোৱাকালিৰ পৰিৱেশ। যোৱাকালি ৰাতি 8টাৰ পৰা মোটামুটি আধা ঘণ্টা সময় ইমান ভয়ংকৰ ধুমুহা। ভয়ংকৰ ধুমুহা কৈছোঁ, একদম একেবাৰে ভয়ংকৰ। তাৰমানে কোনো এটা ৰাস্তাৰে ভাল পৰিৱেশ নাই আৰু। গছ চছ ভাঙি একেবাৰে ৰাস্তা পূৰা ব্লক হৈ গৈছে চাৰিওফালে। অকল এইটো ৰাস্তাই নহয়, এইটো হ'ল আমাৰ মথাউৰিৰ ফালে যোৱা ৰাস্তাটো। এই আমাৰ মথাউৰিৰ ফালে যোৱা আমাৰ বিয়াৰৰ ওচৰৰ ফালৰ পৰা একদম এয়া গছ ছিঙি একেবাৰে মাজতে ছিঙি গৈছে, ইমান প্ৰকাণ্ড গছ বাঁহৰ ওপৰত পৰিছে একেবাৰে। এইফালে আৰু আগৰ ফালে পুৰা বাঁহৰ চুপি ইয়াতে ঘূৰি গৈছে আৰু এনেকুৱা ভয়ংকৰ পৰিৱেশ। এনেকুৱা মানে ধুমুহা দেখাই নাই আৰু এনেকুৱা পৰিৱেশ মানে। এয়া বাঁহৰ চুপ। ভাগ্যফালে ৰাস্তাৰ ফালে যি পৰা নাই, নহ'লে এইটো চাফা কৰাতে মোটামুটি এটা দিন গ'ল হয় আৰু। এয়া আমাৰ বেৰৰ ফালে অৱস্থা, বেৰা চেৰা নাই আৰু। এইফালে গাছ ছিঙি মাজতে ছিঙি দিছে পুৰা গাছ, ইমান ডাঙৰ গাছ। ইমান ভয়ংকৰ ধুমুহা হ'ব পাৰে। এয়া চবে মানে চাব আহিছে আৰু এনে ৰাতিপুৱা আৰু ৰাতিটো নৰে আৰু লাইন চাইন নাই, কাটি দিছে। কোনোতো ৰাতি ঘৰৰ পৰা ওলাবই পৰা নাই আৰু। এয়া পুৰা গাছ ছিঙি পেলাইছে একদম মাজতে। এনেকুৱা পৰিৱেশ, ৰাস্তা শেষ, ৰাস্তা পুৰা ব্লক। ৰাস্তাতে এনেকুৱা পৰিৱেশ হৈছে, ইয়াৰ ৰাস্তা পুৰা ব্লক হৈছে, বাছ মানে পাৰ হৈ গৈছে আৰু। এইবাৰ এইফালে আমাৰ গাঁৱৰ চুপাটোৰ এনেকুৱা পৰিৱেশ, তামোল চামোল ছিঙি একদম একো এৰা নাই মানে, তামোল কল প্ৰতি ঘৰতে গাছ ছিঙিছে মানে, ভাঙিছে। ঘৰৰ ওপৰতো পৰিছে, টিং চিং ভাঙি উৎপাত। একেবাৰে ভয়ংকৰ পৰিৱেশ। এনেকুৱা ধুমুহা দেখাই নাই বহুত বছৰৰ মূৰত দেখা পালোঁ এইবাৰ। চবে চাইছে আৰু ৰাস্তাৰ বিলখন চাব গৈছে। ৰাস্তা আগৰ ফালে ৰাস্তাবোৰত ব্লক হৈ আছে, গাছ চাছ পৰি ৰাস্তা ব্লক। চাফা কৰিছে কেনে মানুহ ৰাতিপুৱা উঠি, উঠাতে দেৰি হ'লতো অলপ। বহুত মানে চাফা কৰিছে আৰু অলৰেডি। এয়া লগত আমি বাবু আৰু মই এনেকৈ চাই ঘূৰি আহিলোঁ আৰু। লাষ্ট ভিডিঅ'টো ইমানখিনিতে সমাপ্ত আজিৰ কাৰণে।